আজি এই ভিডিঅ'টোৰ 1 নম্বৰ প্ৰশ্নটো হ'ল সোণালী মন্দিৰ ক'ত অৱস্থিত? এ গোৱাত, বি অমৃতসৰত, চি দিল্লীত, টি মুম্বাইত। শুদ্ধ উত্তৰটো হ'ব অমৃতসৰত। 2 নম্বৰ প্ৰশ্নটো হ'ল চাৰমিনাৰ ভাৰতৰ ক'ত অৱস্থিত? এ মাদ্ৰাজত, বি বেংগালুৰুত, চি হায়দৰাবাদত, ডি কলিকতাত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব হায়দৰাবাদত। পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰি আছে বুলি কোনে প্ৰথমে কৈছিল? এ এলবাৰ্ট আইনষ্টাইন, বি নিউটন, চি গেলিলিও গেলিলি, ডি কোপাৰ্নিকাছ। শুদ্ধ উত্তৰটো হ'ব কোপাৰ্নিকাছ। 4 নম্বৰ প্ৰশ্ন কিমান চনত IIT গুৱাহাটী প্ৰতিষ্ঠা হৈছিল? 1991 চনত, 1996 চনত, 1988 চনত, 1995 চনত। শুদ্ধ উত্তৰ হ'ব 1994 চনত। আলোকবৰ্ষ কিহৰ সৈতে সম্পৰ্কিত? এ পোহৰৰ হিচাপ, বি বছৰৰ হিচাপ, জ্যোতিষ বৈজ্ঞানিক দূৰত্ব, প্ৰদূষণ নিৰীক্ষণ। শুদ্ধ উত্তৰ হ'ব জ্যোতিষ বৈজ্ঞানিক দূৰত্ব। অসমৰ ভূমি জৰীপ প্ৰণালী আৰম্ভ কৰা ৰজাজনৰ নাম কি আছিল? ৰুদ্ৰসিংহ, গদাধৰ সিংহ, চক্ৰধ্বজ সিংহ, চুকাফা। গদাধৰ সিংহ। সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন প্ৰাপ্ত কৰা হয়? এ ভিটামিন চি, বি ভিটামিন এ, চি ভিটামিন ডি, ডি ভিটামিন ই। শুদ্ধ উত্তৰটো কোনোবা ক'ব পাৰিব যদি কমেণ্টত ক'ব। ভিটামিন ডি। চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে কোনখন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল? এ নালন্দা, বি তক্ষশিলা, চি বাৰাণসী, ডি দিল্লী। নালন্দা বিশ্ববিদ্যালয়ত। কোন সাম্ৰাজ্যৰ শাসনক হিন্দু ধৰ্মৰ সোণালী যুগ বুলি গণ্য কৰা হয়? এ আহোম সাম্ৰাজ্য, মোগল সাম্ৰাজ্য, চি মাৰাঠা সাম্ৰাজ্য, ডি গুপ্ত সাম্ৰাজ্য। শুদ্ধ উত্তৰটো হ'ব গুপ্ত সাম্ৰাজ্য। দক্ষিণ ভাৰতৰ কিছু অংশত ভগৱান বিষ্ণুক কি বুলি জনা যায়? এ ভেংকটেশ্বৰ, ৰামেশ্বৰ, তিৰুপতি, দামোদৰ। ভেংকটেশ্বৰ। তলত উল্লেখিত কোনটো ৰাজ্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনস্থ নহয়? এ নাগালেণ্ড, বি মিজোৰাম, চি ত্ৰিপুৰা, ডি অৰুণাচল প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো কোনোবাই কমেণ্টত জনাব পাৰে। ত্ৰিপুৰা। অসমৰ কোনটো বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত? এ মামৰা, বি বোকাখাত, চি বিহপুৰীয়া, ডি মাজুলী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাজুলী। বিধেয়ক এখন ধন বিধেয়ক হয় নে নহয় এইটো কোনে সিদ্ধান্ত লয়? লোকসভা অধ্যক্ষ, বিধানসভা অধ্যক্ষ, ৰাষ্ট্ৰপতি নে গৃহমন্ত্ৰী? শুদ্ধ উত্তৰটো হ'ব লোকসভা অধ্যক্ষ। শেষৰজন মোগল সম্ৰাট কোন আছিল? এ ঔৰংজেব, বি বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়, চি জাহাংগীৰ, ডি মীৰ জাফৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাহাদুৰ শ্বাহ জাফৰ দ্বিতীয়। সতী সাধিনী কোনটো ৰাজবংশৰ ৰাণী আছিল? এ আহোম, বি কোচ, চি চুতীয়া, ডি ডিমা ত্ৰিপুৰা। ইয়াৰ উত্তৰটো হ'ব চুতীয়া।
প্ৰথম CNG ষ্টেচন অসমৰ কোনটো চহৰত অৱস্থিত? গুৱাহাটীত, ডিব্ৰুগড়ত, যোৰহাট নে নগাঁও? ইয়াৰ উত্তৰটো হ'ব ডিব্ৰুগড়ত। পৃথিৱীখনক 1 ডিগ্ৰী দক্ষিণাংশ ঘূৰিবলৈ কিমান সময় লাগে? 2 মিনিট, 3 মিনিট, 4 মিনিট নে 5 মিনিট? ইয়াৰ উত্তৰটো হ'ব 4 মিনিট। দেওধাই নৃত্য কোনগৰাকী দেৱী পূজাৰ সৈতে জড়িত? দুৰ্গা, কালী, লক্ষ্মী নে মনসা? কম্পিউটাৰত জনাব। মনসা দেৱী। অসমৰ পৰা আঁতৰি পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰা প্ৰথম ৰাজ্যখনৰ নাম কি? মণিপুৰ, অৰুণাচল, নাগালেণ্ড, মিজোৰাম। নাগালেণ্ড। তলত উল্লেখিত কোনজন আহোম ৰজা গজপতি নামেৰে জনাজাত আছিল? A. গদাধৰ সিংহ, B. ৰুদ্ৰসিংহ, C. চক্ৰধৰ সিংহ, D. প্ৰতাপ সিংহ। ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহ। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? জেনেৰেল ডায়াৰ, উইলিয়াম বেণ্টিং, লৰ্ড মাউণ্ট, লৰ্ড কাৰ্জন। উইলিয়াম বেণ্টিং। অসমৰ প্ৰসিদ্ধ ৰংঘৰ কাৰ ৰাজত্ব কালত নিৰ্মাণ কৰা হৈছিল? এয়া প্ৰমত্ত সিংহ, গদাধৰ সিংহ, চক্ৰধৰ সিংহ নে ৰুদ্ৰসিংহ? প্ৰমত্ত সিংহ। জালিয়ানৱালা বাগ গণহত্যা ক'ত সংঘটিত হৈছিল? লাহোৰত, অমৃতসৰত, দিল্লী নে কলিকতা? ইয়াৰ উত্তৰটো হ'ব পঞ্জাৱৰ অমৃতসৰত। কাৰ দ্বাৰা ব্ৰহ্ম সমাজ প্ৰতিষ্ঠা কৰা হৈছিল? ৰামকৃষ্ণ পৰমহংস, B. মহাত্মা গান্ধী, C. ৰাজা ৰামমোহন ৰায়, D. স্বামী বিবেকানন্দ। ইয়াৰ উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায়। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, উপৰাষ্ট্ৰপতি? ৰাষ্ট্ৰপতি। 1857 চনৰ বিদ্ৰোহত কোনে প্ৰথমে নিজৰ জীৱন ত্যাগ কৰিছিল? A. ভগত সিং, B. চন্দ্ৰশেখৰ আজাদ, C. উধম সিং, D. মংগল পাণ্ডে। ইয়াৰ উত্তৰটো হ'ব মংগল পাণ্ডে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সাধাৰণ সম্পাদক কোন আছিল? A. ভগত সিং, D. দাদাভাই নৌৰোজী, C. মহাত্মা গান্ধী, D. লালা লাজপত ৰয়। দাদাভাই নৌৰোজী। ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আমাৰ অসমীয়া ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰে যেন।